बयनिसिमबो आंनि खुलुमनायखौ जासिबाय लोगोसेनो आसा खालामो नोंथांमोन बयबो मोजाङै दं आरो अरायबो मोजाङै थाथों होननानै इसोरनियाव आरज गाबबाय दा गुबुन गुबुन दिनफोरनि बायदि दिनैबो मोनसे टपिक लानानै नोंथांमोननि थाखाय भिडिअ लाबोबाय आसा खालामो नोंथांमोना भिडिअखौ नायलांगोन जानो हागौ नोंथांमोना बे भिडिअखौ ससियेल मिडियाफ्राव नुखाबाय बाथ्राया जाहैबाय जे दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' सार बिथाङा आसाम सरकार आरो आसामनि सोलोंथाइ बिफाननि मन्त्रि रनज पेगु सार बिथांमोननि सायाव खुद्रिनाय फोरमायदों दा बाथ्राया जाहैबाय गोबांबार बिथांमोना सावरायनायनि थाखाय खोथा होदोंमोनब्लाबो सावरायनाय जायाखिसै माब्लाबा टाइमखौबो सोलायनाय जादों माब्लाबा दिनफोरखौबो सोलायनाय जादों नाथाय मोनसे साननो गोनां बाथ्राया बेनो दिपेन बर' सारा इलेक्शननि एमपि इलेक्शननि सिगाङाव बुंदोंमोन जे बिटिआरनि जिहेतु दफाफोर बेफोरखौ मावफुंनो आरो बर' हारिखौ जौगाहोनोब्ला बिजेपिनो गासैबो बर'फोरा भट होनानै बिजेपिखौ देरहाहोनांगोन होननानै बिथाङा दरं उदालगुरि समस्तियाव बे खोथाखौ बुंदोंमोन नाथाय दिनै फैयै बिथाङा निश्चय हमनो हाबाय जानांगौ जे बिथांमोना बर' हारिखौ लानानै माबायदि खेला गेलेदों बिथांमोना बर' हारिखौ लानानै इयुनाव मा खालामहैगोन बेखौ एसेबाबो हमनो हाबाय जानांगौ जेना हक जोङो सिगांनिफ्राय मिथिखागौ जे बर' हारिखौ आसाम सरकारा जायफोर आसामखौ सालायबाय थायो बिथांमोना माने नासयनानै जाबोनाय नाख्रेबबोनाय बेफोर गासैखौबो जोङो नुबोबाय थादों खोनाबोबाय थादों गोदो गोदायनिफ्रायनो आबै आबौ बियायं सियायंमोननिफ्रायनो जों नुबोबाय थादों दा जायनि थाखाय बिथांमोना गणतान्त्रिक आन्दलनखौ माने गण्य खालामैयाव बर' हारिनि गेजेराव माखासे आखायाव आइजें लानानै दावहा नांनो बा गावनि मोनथायफोरखौ डिमान्ड खालामनो बायदिसिना आफादफोर जोनोम जाबोदों दा बे बाथ्राया गोदान नङा जे बर' हारिखौ दिनैल' आसाम सरकारा बा एसामिसफ्रा नासयनानै जाबोनाय बाथ्राया दिनैनिल' बाथ्रा नङा অসমৰ শিক্ষা মন্ত্ৰী ডাঙৰীয়াই চাৰিলানি আলোচনা আমাৰ লগত কৰিছিল আৰু এই আলোচনা 2021 পৰা 2024 তাত 4টা মাইনুটছ ইয়াত তৈয়াৰ কৰা হৈছিল 2021 2023 আৰু 2023 আৰু 2024 4টা মাইনুটছ সেই মাইনুটছৰ ওপৰত যোৱা 19 জুন তাৰিখে শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগু ডাঙৰীয়াই বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাত আলোচনাৰ কাৰণে আমন্ত্ৰণ কৰে আৰু সেইদিনাখন আমি যেতিয়া উপস্থিত হওঁ তেতিয়া কিছুমান সময়ৰ অসুবিধাৰ বাবে কিছুমান আৰ্জেণ্ট বিষয় অহাৰ বাবে তেওঁ অফিচৰ পৰা জনালে যে 11 বজাৰ মিটিং 2 বজাত হ'ব 2 বজাৰ মিটিং 4 বজা 4 বজাৰ মিটিং 6 বজা এই সময়সূচী সলনি কৰি পেলাই মিটিং কেনসেল হৈ গ'ল ইয়াৰ পিছত 2 জুলাই তাৰিখে পুনৰ এপছু আৰু বড়ো সাহিত্য সভাক আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ মাইনুটছৰ ওপৰত আলোচনা হ'ব এই মিটিংও কেনসেল কৰি দিলে 5 জুলাই 2024 পুনৰ আমাক মিটিঙত আমন্ত্ৰণ জনালে আকৌ পুনৰ তেওঁ মিটিংটো কেনসেল কৰিলে 3টা মিটিং তেওঁ নিজে আহ্বান কৰি পেলাই নিজে কেনসেল কৰিলে ৰাইট টু এডুকেশ্যন আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত মাধ্যম আজি তাৰিখৰ ক্লাছ 12 লৈকে চলি আছে আমি যেতিয়া দিছপুৰলৈ যাওঁ বিভিন্ন বিভাগলৈ যাওঁ শিক্ষা বিভাগত বহুতো বিষয়া অফিচাৰে নাজানে যে বড়ো মাধ্যম ক্লাছ 10 লৈকে চলি আছিল এতিয়া ক্লাছ 12 লৈকে আৰম্ভ হৈছে সেই বিষয়টো বহুত বিষয়াই মানে অৱগত নহয় তেওঁলোকে কেতিয়াবা ক'ব বিচাৰে যে এই বিষয়টো লৈ আপোনালোকে বিটিআৰত যাওক সকলো বিষয়টো আমাক বিটিআৰৰ পিনি ঠেলি দিয়া এটা মনোভাৱ এতিয়া বিষয়াসকলৰ মাজত জাগি উঠিছে এই কথাটো আমি মুঠে সন্তুষ্ট নহয় এই কথা আমি আজি স্পষ্ট ভাষাৰে আমি ব্যক্ত কৰিছোঁ 2271 পিজিটি পোষ্ট গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্ট কৰা হৈছিল 2021 অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী লেভেলত পিজিটি টিচাৰ আৰু সেই সময়তে আমি প্ৰশ্ন কৰিছিলোঁ যে বড়ো মাধ্যমৰ শিক্ষকসকল কেতিয়া এপইণ্টমেণ্ট পাব আৰু হায়াৰ ছেকেণ্ডাৰীবিলাক আপগ্ৰেড কৰি পেলাই তাত পোষ্ট ক্ৰিয়েশ্যন কৰা হ'ব 101
101 হায়াৰ ছেকেণ্ডাৰী আপগ্ৰেডেশ্যনৰ প্ৰপ'জেল দিয়া হৈছে, পোষ্ট ক্ৰিয়েশ্যন হোৱা নাই। ক'ভিডৰ সময়ত যিবিলাক 95 হায়াৰ ছেকেণ্ডাৰী বড়ো অধ্যুষিত অঞ্চলত আপগ্ৰেডেশ্যন কৰা হৈছিল, তাত কোনো পোষ্ট ক্ৰিয়েশ্যন নাই। ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'লে, বিনা শিক্ষকে তেওঁলোকে পৰীক্ষা দিলে, আৰু এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত এতিয়া অতি ভয়াৱহ ৰূপত তেওঁলোকে জীৱনটো পাৰ কৰিব লগা হৈছে। আৰু 10টা মহাবিদ্যালয়ত বড়ো বিভাগ তাত পোষ্ট ক্ৰিয়েশ্যনৰ প্ৰপ'জেল চলি আছে, এতিয়ালৈকে এই পোষ্ট ক্ৰিয়েশ্যনৰ কাম হৈ উঠা নাই। বড়োলেণ্ড ইউনিভাৰ্চিটিক ওদালগুৰি কেম্পাছ গঠন কৰিব লাগে, আগৰ মুখ্যমন্ত্ৰীয়ে ক'লে, এতিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে, শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'লে, সকলোৱে প্ৰতিশ্ৰুতি দিলে, কিন্তু এই বিষয়টো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। বড়োলেণ্ড বিশ্ববিদ্যালয় BV ইঞ্জিনিয়াৰিং কলেজত নতুন ডিপাৰ্টমেণ্ট খুলিব লাগে, পোষ্ট ক্ৰিয়েশ্যন কৰিব লাগে, সেই বিষয়টো এতিয়ালৈকে কোনো কাৰ্যকৰী কৰা হোৱা নাই বা ইয়াৰ সেই বিষয়টো এতিয়া আগবাঢ়াই নাই। CTET-ত বড়ো ভাষা লেংগুৱেজ 1 অপশ্যন হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ। ৰাজ্য চৰকাৰে কৰিবলগীয়া কামটো হ'ল যে কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে লিখিব লাগে, সেই কামটো হৈ উঠা নাই। 72 নাম্বাৰ অফ EGS এডুকেশ্যন গেৰাণ্টি স্কিমৰ আণ্ডাৰত সেই স্কুলখিনি নৰ্মেল স্কুলত আহিল, শোণিতপুৰ বিশ্বনাথত। ইয়াত বিনা শিক্ষকে এতিয়া স্কুল চলি আছে, য'ত RTE কথা লিখা আছে, য'ত NEP কথা লিখা আছে, য'ত গুণোৎসৱৰ কথা আছে, তাত বিনা শিক্ষকে চলি আছে। কিছুমান টিচাৰ ট্ৰান্সফাৰ দিয়া হ'ল, আধৰুৱা হৈ পেলাই কিছুমান টিচাৰৰ ট্ৰান্সফাৰ এতিয়ালৈকে হোৱা নাই। ইয়াৰ বাদেও 26খন বড়ো মাধ্যমৰ বিদ্যালয়ত 0 টিচাৰ, এজনো শিক্ষক নাই। আৰু 206 বড়ো মাধ্যম বিদ্যালয় ছিংগল টিচাৰ চলি আছে। বালিপাৰা, দুধনৈ আৰু বাক্সা ডিগ্ৰী মডেল কলেজ, 3টা ডিগ্ৰী মডেল কলেজ বড়ো অধ্যুষিত অঞ্চল, তাত বড়ো ছাত্ৰ ছাত্ৰী আছে। সকলো বিভাগত পোষ্ট ক্ৰিয়েশ্যন দিয়া হ'ল, 3টা মডেল কলেজত। বড়ো বিভাগ, বড়ো ডিপাৰ্টমেণ্টত তাত কোনো এটা পোষ্ট তাতে ক্ৰিয়েশ্যন কৰা নহ'ল, এইটো অন্যায়। আছাম টেক্সটবুক পাব্লিকেশ্যন আৰু প্ৰডাকশ্যন কৰ্পৰেশ্যনত বড়ো একাডেমিক অফিচাৰ লাগে, এতিয়া খালী হৈ আছে। বড়ো একাডেমিক অফিচাৰ সেৱাত লাগে, এইটো খালী হৈ আছে। বড়ো ট্ৰান্সলেটৰ সমগ্ৰ শিক্ষা অভিযানত খালী হৈ আছে। বড়ো লেকচাৰাৰ লাগে SCRT, য'ত নেকি গোটেই পৰিকল্পনাবিলাক তৈয়াৰ কৰা হয়, তাত খালী হৈ আছে। এই চাৰিটা মূল শিক্ষা বিভাগ কেনেকৈ চলি আছে, য'ত নেকি SCRT-ত বড়ো লেকচাৰাৰ লাগে, তাত পোষ্টে নাই। ইমান দিনে ক্লাছ 10লৈকে বড়ো মাধ্যম 1985-86ৰ পৰা চলি আছে। 1963 পৰা বড়ো মাধ্যম আৰম্ভ হৈছে। হাইস্কুলত মেট্ৰিক দিছে 85-86ত, আজিলৈকে যদি তাত মানে বিষয়া নাই। আজি গৰম বন্ধ চলি আছে, 3 মাহ ক্লাছ উকলি গ'ল, এটা ইউনিট টেষ্ট হৈ গ'ল, কিন্তু আজিলৈকে টেক্সট বুক পাবৰ কাৰণে LP, ME আৰু হাইস্কুলত টেক্সট বুক পাবৰ কাৰণে বিদ্যালয়বিলাকে আমাক কৈ আছে, আৰু তেওঁলোকে পাঠ্যপুথি এতিয়ালৈকে পোৱা নাই। পাঠ্যপুথি পৰ্যাপ্ত পৰিমাণে নোপোৱাকৈ তেওঁলোকে আজি ক্লাছ কৰি পেলাই পৰীক্ষা দিব লগা হৈছে।